আজিৰ 400তম লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ। আজি মই মোৰ ধাৰা ৰচিত এটি অসমীয়া কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনামা বীৰ লাচিত মহান তুমি। তেন্তে আহক শুনকচোন। বীৰ লাচিত মহান তুমি। লেখক ৰহন বেই, কাৰ্বি সাহিত্য সভা, বাকালিয়া শাখা। হে বীৰৰ বীৰ লাচিত বৰফুকন তুমি, মোমাই তামুলী বৰবৰুৱাৰ তনয় প্ৰতাপী। দেউতাৰ যিদৰে শিল্প কলা পাৰংগত শিল্পী, ঠিক তেনেদৰে বিৰাট তোমাৰ মুখখনি। চক্ৰধ্বজ সিংহৰে প্ৰধান সেনাপতি, দায়িত্ব লৈ তুমি জনমভূমি কৰে স্তুতি। আওৰংজেবৰ সেনাপতি ৰামসিংহক আদি, কথাৰে নহয় তলোৱাৰৰ ধাৰাৰে যুঁজি, মোগলসকলক চৰাইঘাট ৰণৰ ভূমি কৰি পৰাস্ত দেশক গঢ়ি তোলে বিখ্যাতি। চৰাইঘাট যুদ্ধ নোহোৱাৰ পূৰ্বে দৃষ্টি, এদিন গড় বন্ধা কামত মোমায়েকক দি, কামটো ৰাতিৰ ভিতৰতে শেষ কৰা নেদেখি, এলেহুৱা নিজ মোমায়েকক কাটি দিলে ডিঙি। দেশতকৈ মোমাই ডাঙৰ নহয় বাণী এটি, সেই দিনৰ পৰা আজিলৈকে কৰি দিলে ব্যাপী। শ্ৰদ্ধেয় বীৰ স্বদেশ প্ৰেমী তোমাৰ কাহিনী, আজিৰ তোমাৰ 400তম জন্ম জয়ন্তী তিথি। অসমৰ প্ৰতিটো ঘৰে ঘৰে মনৰ বাতি, আলিংগন কৰি তোমাক জনাব হেজাৰ স্তুতি। হে বীৰ লাচিত মহান তুমি, হে বীৰ লাচিত মহান তুমি। ধন্যবাদ।